মই গাইজ মই বিদ্যা গৰুৰ প্ৰতি থোপা দিম মই আজি কেনাই গম এতিয়া যি গুৱে ভাকচিনে মুঠি ধৰিব নোৱাৰি ভাই চলে যেহেতু পিন্ধি যায় মানুহ কি ক'ব না বাবু আজি মই পেপাৰখন তোমাৰ গাতে পঢ়িলো দা লাগি থাক আল্টিমেট জমনি হৈ আছে আৰু Hey guys, good morning and welcome back to my YouTube channel Japanese Magur. আৰু এতিয়া অবশ্যে গুড মৰ্নিং হৈ থকা না আপোনালোকে দেখা পাইছে এইটো পাগলাই হৈছে আপোনালোকে সদায় ব্লগত দেখা পায় আৰু মই মানে মেগী চাও দক কিমান কোনে খাব পাৰে গৰমখনত দুনিয়া জ্বালা দিয়া হ'ব কিন্তু ভাই দুনিয়া জ্বালা দিবা খাবা নৰা গুচি যা হেলা কোনো খাতিৰ বাতিন নাই নাকি খাতিৰ বাতিন নাই কোনবা খাব পাৰিবি নাই খাবৰ বিন নাই হা খাবৰ না মোৰ কাৰণে আছে আৰু এটা আছিল ন আমাৰ তো গাইজ আমি এটা যাম আমি ক'ত খাম আপোনালোকক দেখাই আছো তাৰ কাৰণে আমাক এতিয়া বৰ্তমান বস্তু লাগিব বস্তু মই কি লাগিব বাবু কি লৈছে এফালে আমাৰ বাবু জ্বালা লৈ আছে আৰু এফালে আলু নলবি জ্বালা লৈ পেজ লৈছো মই আৰু এফালে আমাৰ মাদাৰে হেৰি কৰিছে ঐ মাগি কৰিছা বঢ়িয়া 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 আমি মেগী খাই আৰু একদম বঢ়িয়াকে চলো বন্ধু মেগীটো লোৱাৰ কাৰণে আমাক খৰি লাগিব আৰু এটা খৰি আছে আপোনালোকে দেখা পাইছি না বাবরে বা ভয় লাগে হাফ সাপ তো নাই আদি উপর পা লৈ লাও দে সাতডাল মান সাতডাল খৰি হলি হৈ যাব মেগী ভাই तुमको आज खा लेंगे हम तो की रूप धुसे आइला আমি ফাইনালি আহি আমাৰ বস্তি যাম বস্তিত হ'ব হকমটো না কি কয় তুমি চ্যালেঞ্জ হা চলো পারবেন না মই পাৰিম মই পাৰিম কেনে তুই দিও মেৰিম পিছো দে গম পাম কুনি কিমান পানীৰ মাছ মই কিন্তু ভাই একদম সাগৰৰ মাছ মই সাগৰৰ পানী খুঁটা নাই সৰু সৰু পুখুৰী দি খুঁটা কৰো না তো আৰু ফাইনেলি আহি পাই গলো মানে এইটো এটা কিবা এটা ভাল লাগে মানে এনা আনকে কিবা এটা খাই লৈ না কি আৰু আমাৰ গোটেইকেইটা থাকিলেতো আৰু বেছি ভাল লাগিল কিন্তু হয়তো টাইম নাই ক'ৰবাত কিবা কৰি আছে এই গৰমখন দেখছি নাই এই গৰমখনততো আকৌ খাবার ইচ্ছা নাযায় তথাপিতো এটা কিবা এটা মন গেল গোটেইকেইটা কালি কলাক যেনকে কিবা এটা কৰোঁ বোলো দে হ'ব দে কৰোঁ তো বেছি কথা নকওঁ আমাৰ বছে মানে চৌকা খান্দি আছে চৌকাটো বহুত গাটা আনল শুনে চৌকাই না হঁ চলি দেখছি চৌকা খান্দি সেই চৌকা হৈছে নে এইটো আপোনালোকে কমেণ্ট কৰি ক'বচোন সেই চৌকা এনাই গোটা সেই বেং পোতা সেই হেৰি আনিছি নকওঁ আৰু আমি মেগী খাবা আহিছিলো কিন্তু আহি এটা বেলেগ বস্তু দেখা পালো সেইটো হৈছে আপোনালোকে চাওকচোন এইখন কি দেখা পাইছে ন কি দেখা পাইছে ন এইখন আৰু কালি এইখন পাৰি আমাৰ চেলে মানে হেৰি হ'ব ফিচিং মানে মাছ মাৰিম কালি প্ৰকাণ্ড শ'ল উঠাম প্ৰকাণ্ড মাগুৰ উঠাম প্ৰকাণ্ড চেং উঠাম কিন্তু বেচাও হ'ব পাৰে ৰিক্স নাই কিয় নাই বৌ এক পোৰা খাব পাৰিলি হ'ল দুটা মাছ হলি এক পোৰা হৈ গ'ল মাছ নাপলে খালেই দিম তো আমি এতিয়া বৰ্তমান যুঁজা কৰোঁ তো আপোনালোকে চাই থাকক এহঁতৰতো কাম বন নাই নিজেতো নাজানে আকৌ চৌকাটো ক'ব বান্ধা গতিকে চাওকচোন মই কৰিব লগা আছে চৌকা কি বঢ়িয়া আছে कैसा है ये सफर मंजिलों की ना है कोई खबर মই আকাল নাই চৌকাটো অলপ চৌকা দেখা আছে তেতিয়াৰ পৰা কেনে আনিছি ন সেই কাটৰিনা কাইপুৰ সেই বেকা কুকালখন আনিছি মই কাৰণে অলপ কুকালখন চিধাই গম পালা দা মজা লাগছে হা আৰু এই পেপাৰখন কিয় পিন্ধিছা তই ৰাতিপুৱাই দেখোন মানুহ তই এইটো পিন্ধি যা চাও যদি মানুহে মানে চাইকেলখন চলাই যে এইটো পিন্ধি যায় মানুহ কি ক'ব না বাবু আজি মই পেপাৰখন তোমাৰ গাতে পঢ়িলো দা চব লাজ নাপা চৰম নাই হে stupid কি পেপাৰ চেপাৰ পিন্ধিছি মাথা চাই তো গাইজ আমি চৌকাটো কমপ্লিট হৈ গ'ল চৌকাটো কি হৈছে মই নিজে গম পোৱা নাই ৰ'ব চৌকাটো যাই পেলাই মানে কিটো কেৰাহী যায় দেখোন তলাত লাগছে চাওকচোন খৰি গুৱাহাটী শুনবো এতিয়া মই নাই দে মই এইগিলা কাম বনোৱা নাই দে এইগিলা মই কৰা নাই দে কিন্তু এইগিলা মই কৰা নাই এইগিলা ই কৰিছে নেকি মই গম নাপাওঁ এইগিলা মই কৰা নাই কি বনাইছা ক'ৰ পৰা আহিলে এইটো আপুনি ক'ৰ পৰা আহিলে
মই আহিলো আৰু এইটো মই চাই আছো কেৰাহীটো আণ্ডাৰগ্ৰাউণ্ড কেৰাহী দিব এইটো একদম ভালে গৰমৰ দিনত আমি গাইছ মানে কি হৈছে মই আহি পালো যিহেতু আপোনালোক কৈ দিয়ক আমি মাটিৰ তলত কেৰাহীটো সোমাই গৈছিতো এইটো আণ্ডাৰগ্ৰাউণ্ড মেগী হ'ব এইটো আণ্ডাৰগ্ৰাউণ্ড মাটিৰ তলত মেগী বনাওঁ আমি ঠাণ্ডা মেগী কি বেয়া হ'ব দে মেগী নহয় চাওমিনে হ'ব পাৰে কি বেয়া হ'ব আৰু নতুনকে চৌকা খান্দিব লগা আছে দেই এতিয়া আপোনালোক যদি আণ্ডাৰগ্ৰাউণ্ড বুলি ক'লো এতিয়া আণ্ডাৰগ্ৰাউণ্ড নহ'ব আৰু ইকে দিলো না ইকে নাচাগে এ তোৰ মূৰতে ভৰাই দিয়া তই মূৰতে ভৰাই আৰু তোক এটা মই হেৰি এই আমাৰ এই খানাৰ লগত মানে এই কি এইটো মেগীৰ লগত মেগীৰ লগত খোৱাৰ কাৰণেতো এটা ভাল আইটেম দেখোন তো আমাৰ গাইছ তাৰমানে কি জানে সন্মুখতে আমাৰ এইটো আছে এই বস্তুটো আছে আপোনালোক জুম কৰি দেখি দি আছো ইয়াৰ পৰাই যি তাৰমানে যিটো এই ৰহটো ৰহটো তই হেৰিৰ লগত যদি খা চুপটো বিৰাট খাম কম টেষ্টি তই খাব পাৰিবি এনেকুৱা চেলকি খাবৰে মন নহয় লাগি থাকক আল্টিমেট জমনি হৈ আছে আৰু জমনি হ'ব কিবা এটা আৰু এতিয়া গাইছ তাৰমানে জুই চুই আমাৰ উঠনা আমি এতিয়া কি চাই আছা ফুকো হালি লো ঘুমাই লো ফুকো আৰু ফুকো নাই কাম নাই আপোনালোকে চাওক তেতিয়া জুই উঠিব পৰা নাই লগ লাগি হেৰিকা তো গাইছ খানা খাব মাতি মোক মাতি পেলাই এতিয়া জুই উঠিব পৰা নাই এনেকৈ খানা খাব আহিব পাৰি নে এই প্লাষ্টিকত জুই লগাইছে কিন্তু প্লাষ্টিকত জুই চুই লগতে আপোনালোকে অলপ সাৱধান হ'ব মানে এই প্লাষ্টিকত জুই লগাৰ লগে যেতিয়া যদি আপোনাৰ লাগি যায় নহয় সেই তাৰমানে আপোনাৰ ছাল বাকালে গোটেই উঠি যাব আৰু সেইটো ঘাঁ হৈ যায় বহুত চিৰিয়াছ বস্তু এইটো কেয়াৰফুল হ'ব এইগিলা তো এতিয়া জুই উঠোৱাৰ লাহে লাহে এই উঠি যাওক আৰু মোটামুটি তো ফাইনেলি আপোনালোকে দেখা পাইছে গাইছ জুই উঠিল আৰু ইয়াৰ পিছত আমি আণ্ডাৰগ্ৰাউণ্ড নহয় যিহেতু এইটো ইকে চিকে দি পেলাই আগতে ক'লো ওপৰত তুলি গৈছে গতিকে এইটো এই গাখীৰ এই যে আমি লগ লাগি থাকি পেলাই যি বস্তুগিলা আমি ক'ত থাকোঁ এইগিলা বস্তু মানে ইউনিটিটো বহুত বাৰ হয় মোৰ মতে হ'লে গতিকে আমিও লগ লাগি এটা আপোনালোকৰ লগ লাগি এনেকৈ টাইম পাছ কৰিবচোন বহুত ভাল লাগে আচলতে বস্তু সেইকাৰণে আচলতে দেখিছোঁ ঘুমে থকাতকে গোটেইকেইটা লগ লাগি পেলাই কিবা এটা খাক নহয় কিবা ভাল লাগে আৰু সেইটোৱে তো ফাইনেল ভালকৈ জুই উঠছি এতিয়া আমাৰ পানী গৰম হ'ব পানী গৰম সময়খিনিত আমি অলপ কথা পাতোঁ পানীত গৰম হোৱাৰ পিছত মেগীখিনি দিয়া গ'ল পেষ্টখিনি কুটি দিয়া গৈছে আৰু ইয়াতে বান্দাৰৰ দৰে কামৰে আৰু পেকেট ফাটে আছে গাইছ দেখছি না এই যুজবেন্দ্ৰ চহলৰ দৰে বহিছে IPL আপোনালোকে দেখা পাইছে চহলক বহা কি তই ৰজা নেকি তই তই ৰজা নেকি হা মেগী আনছি 5 পেকেট জ্বালা আনছি 8 কেজি মান গাইছ জ্বালা চাগতে ইমান জ্বালা খালি কালি কি লাগবে আৰু নহয় মই ক'লো আপোনালোক আৰু বনৰ ওপৰত যদি এই খাই পেলা হাগে বিদ্যা বন পুৰি যাব লগে লগে বনেও এই হাগা মানুহ হাগা মালিক বিচাৰি থাকিব বিদ্যা কৈছো নুডেলছ হৈ গ'ল নুডেলছ আপোনালোকে দেখা পাবতো এই এটা মছলা দি আছে দেখা খাচোন আকৌ নহয় দেখা কেনে খা একবাৰ আমাৰ এনেকে খানা পাতিছিলো খানা পাতিলে তোমাৰ মাংস যে ৰেড চিলিটো থাকে ই মোক যাই পেলাই উঠছি যে এইটো কি বস্তু তেওঁলোকে মাংস যে চবতকে সদ লগা বস্তু দি দেই সেইটো হৈছে এইটো যিটো তাৰমানে ইলাইচি লাগে খাই কি কৈছে খাই চাব পাৰিম নেকি খাইছা মুখখন খুলি গোটাই পেকেটটো ঢালি দিছে দাউৰি আছে একদম টেপৰ কাহুক গেলি যাই মুখখন এনেকে মেলিছে बोलो किया कोसी खुशी की बैग बात खोला है ओए इकले बात दी तो जी हे खर किबे दिन हले घटना तो ए एक मामा अच्छा पिस दिन हागानते नै गम्पासली नै तय गम्पासु केना हैছে हागानते माने ए नहदक ओइ ना हागा सफर कैसा है ये सफर मंजिलों কি করবে আর এই ছাগল লাগাল নিবে আইছো না এই গরম তো খাই ফেলছে ভাইকে এ গরম আর গরম না তাপলে ভাতা গরম সেরা গাম হই গেছি মানু কাইতো কই না আর কি করবে কি করবে বিটা অলপ খাই যাও
হা মেগী চেৰেণ্ডা হয় নেকি খালি মেগীত নহয় হয় নেকি খিচিৰি দ বুঢ়া মানুহ না বয়সস্থ বুঢ়া হোৱা নাই দাড়িকেইডাল পৰিলে বুলি বুঢ়া হোৱা নাই কৈছো মন গিলে ভালে ৰাখক মন গিলে দেখা কৰি ৰাখক মন গিলে বেয়া বস্তু বেয়া কথা বেয়া বাতৰা যত কৰি এইগিলাখান ক'ত ঠিক আমি লগ লাগি পেলাই এতিয়া আপোনালোকে চাওকচোন যে কি ধুনীয়া এটা পৰিৱেশ আমি গোটেই মাখা লগ লাগি ইয়াতে খুৰাও আছে খুৰা উঠি আহে হেন্দে ভাল পাব সেইটোৱেই তো নিবি ভাই ইস খুশি মে এটা শের হৈ যায় সে জবা ফুলৰ কৰ জবা ফুলৰ কৰ বাবা বাবা দে দি দিছো জবা ফুলৰ কৰ জবা ফুলৰ কৰ বাহ 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 এই মইনা ইমান লেভেল নিদবা তোমাৰো হাংগা হাইথা কৰ মজা 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 লাইক 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 কেনে হৈছে আপোনালোকে সেটটো জনাব তো আমাৰ ইটো কলাকে যি ক'বা লাগে ইমান টাইম মই এতিয়া মোবাইলটো পালো আৰু আমাৰ বৰ্তমান বঢ়িয়াকে মেগি চেগি হৈ গেল দেমিনি খাই আছো আমি মোৰ কলপাত ক'ত মোক দি আমি এতিয়া গোটেইকেইটা খাম তো কেনে লাগব খাই খাম লাগছে নি না খাম মানে এতিয়া নিমখ চিমখ কম হ'লেও কাম কথা নাই এই খামেদি পেটত হৈ যাব কথা নাই নিজৰে খাম তো এতিয়া আমি বঢ়িয়াকে খাওঁ খাই লৈ খচৰ এটা দেখি আছো আপোনালোকক সুন্দৰ হলে তুই মোৰ সুন্দৰ জালাৰ উৎপাদত এতিয়া এটা গুগু গণ বৈ মই সুন্দৰ জাগাত ভৰি দিছো মই এতিয়া কাৰ গৰু ৰাখিছিলো মই গৰুৰ কটিত মই গাইছ মই বিদ্যা গৰুৰ কটিত সোপা দিম মই আজি কেনাই গণ বৈ এতিয়া যি গুৱে ভাকচিনে মুঠি ধৰিব নোৱাৰি ভাই আৰু আমাৰ দিনত এটা খাচিয়াত আছে গৰুৰ গোবাত দেখা পালে গম পাই যায় গৰু গাৰ তো গাইছ খাই চাই ললো আৰু এই কলপাত গিখান যি দেখছি কলপাত গিখান আমি তাতে এনে ফেল নথাক গৰুটো আছে গৰুটোকে দি দিলো খাত চাফা হৈ থাকিব চব বস্তু চাফা কৰি থব লাগে সদায় খাই লৈ উঠি গতিকে দিনদা চবতে বহি আছে দিনদা গৰুটো যে কলপাত খাবা দি গেলি আমি ইয়াৰ পৰাই তাতে দুটো গৰু খাবাই আছো গৰু বুলি কোৱা নাই ডাইৰেক্ট গৰু বুলি কলি আমাৰ চকুৰ পাও যাব লাগিব গজব বেজ্জতি দে ইয়াৰ দেখা পাইছি ইয়াতে গোবৰ গিলে ইয়াতে ধুনীয়াকে ইয়াতে লৈছো যদি কেনেকুৱা আজি গণ হৈছে গাইছ নকল তো আমি আর বেশি লম্বা নকৰো ভিডিওটো এখানিতে কৰি দিও যেহেতু নতুন চ্যানেল তো যদি ভিডিওটো ভাল লাগে তো লাইক কমেন্ট সাবস্ক্রাইব কৰি আৰু শেয়াৰ খিনি কৰি দিব ভিডিওটো কৰা হেৰি নাছিল জাস্ট মন গেলা কৰি দিলো হেতি গতিকে লগত আৰু এই চ্যানেলটো আজি লৈছো মই আপোনালোকক হেৰি কৰা নাই দক মানে বহুতে আচলতে ভাল বস্তু এটা লাগছি গোবাল লাগছি হাতত লৈছো তাৰ তো এতিয়া ভৰিত লাগি যায় সেইকাৰণে ধুবা লাগিব সেইকাৰণে তো আজিলৈ বাই বাই কালি আৰু এটা নেক্সট ভ্লগ এটাৰ লগত আপোনালোকক লাগ পাই আছো আমাৰ এই গৰু আহি আছে নেক্সট ভ্লগত আমাৰ এই গৰুটো জয় বাই বাই